হে বন্ধুসকল, আপোনালোকে নিশ্চয় দেখিছে ইয়াত বৰফ পৰি আছে। আজি বহুত ঠাণ্ডা পৰিছে আমাৰ ইয়াত। এইটো হৈছে হিমাচল প্ৰদেশৰ কিন্নৌৰ ডিষ্ট্ৰিক্ট। দেখিছে ৰাস্তাত পুৰা বৰষুণ পৰা দি পৰি আছে বৰফ। এই টিঙৰ ওপৰত দেখিছে আপোনালোকে নিশ্চয় বৰফৰ পৰা জমি গৈছে। আৰু দেখিছে ঠাণ্ডাৰ বাবে বৰফৰ বাবে কোনো গাড়ী অহা যোৱা কৰা নাই ইয়াত। আৰু নিশ্চয় দেখিছে পাহাৰৰ বহুত তললৈকে পৰিছে। বাহিৰত কোনো মানুহ দেখা পোৱা যোৱা নাই এতিয়া, কাৰণ আজি ঠাণ্ডাটো বহুত বাঢ়িছে। ইয়াত দেখিছে বৰফ জমি গৈছে।